হয় কিন্তু আমি কাৰোবাৰ ৰঙা চকুত ভয় খোৱা মানুহ নহয় আমাৰ নিচিনা ক্ষুদ্ৰ আৰু আঞ্চলিক দলবিলাকক ৰঙা চকু দেখুওৱা নিচিনা এনেকুৱা অনুভৱ হয় কিন্তু আমি কাৰোবাৰ ৰঙা চকুত ভয় খোৱা মানুহ নহয় UPPLক কাৰো সহায় নালাগে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে 4.5 বছৰ BTR চলোৱাৰ পিছত তেওঁলোকক কিয় সহায় লাগে আঞ্চলিক দলবিলাকক ৰঙা চকু দেখুওৱা নিচিনা এনেকুৱা অনুভৱ হয় কিন্তু আমি কাৰোবাৰ ৰঙা চকুত ভয় খোৱা মানুহ নহয় বিজেপিয়ে বিশেষকৈ ৰাজ্যিক সভাপতি ডাঙৰীয়া এইখিনি বক্তব্য ৰাখি আমাৰ নিচিনা ক্ষুদ্ৰ আৰু আঞ্চলিক দলবিলাকক ৰঙা চকু দেখুওৱা নিচিনা এনেকুৱা অনুভৱ হয় কিন্তু আমি কাৰোবাৰ ৰঙা চকুত ভয় খোৱা মানুহ নহয় এনেকুৱা বদনাম ল'ব খোজা নাই যে আমি কোনোবা ট্ৰাইবেলৰ মাটি আমি দখল কৰিব খুজিছো बबेबा दैमाफोर बुखांनानै थानाय बालाहामाफ्राव ला जोंनि बे जोनोम जायगाखौ जों हगारनाय नङा অনুৰোধ কৰিম তেনেকুৱা যাতে নকৰে কাৰণ এই মানে 18-20,000 কোটি টকাৰ ইনভেষ্টমেন্ট আৰু কেতিয়া আহিব এইটো আমি ক'ব নোৱাৰো আৰু সেই ইনভেষ্টমেন্টটো অহাৰ লগে লগে ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰি তাত 8,000ৰ পৰা 12,000 পাৰ্মানেন্ট এমপ্লয়ি আৰু যিবিলাক কেজুৱেল এমপ্লয়ি লৈ প্ৰায় 18,000-15,000 মানুহে তাতে কাম কৰি খাব পাব थेवबाबो जोङो फिसा फिसौ जों जुजिगोन जों हगारनो हानाय नङा बे जायगायाव